মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিসকলে এইবাৰ HSLC আৰু HS ফাইনেল ইয়াৰ এক্সামত এপিয়াৰ হ'বা, তোমালোকৰ কুৱেশ্যনবিলাক পাই আছো। বিশেষকৈ বহুতে জানিব বিচাৰি আছে যে পৰীক্ষা কেতিয়াকৈ অনুষ্ঠিত হ'ব। আৰু এই প্ৰশ্নটোৰ উত্তৰ মই এইভাৱেই তোমালোকক ডাইৰেক্টলি দিয়া নাই, কমেণ্টত বহুতোকে ৰিপ্লাই কৰা নাই, কাৰণ এই ক্ষেত্ৰত আমাৰ কিছু গুৰুত্বপূৰ্ণ সমস্যাও আছে। বিশেষকৈ মেট্ৰিক পৰীক্ষা সম্পৰ্কত তেনেকুৱা ধৰণৰ বিশেষ সমস্যা নাই, কাৰণ মেট্ৰিক পৰীক্ষাৰ সম্পৰ্কত অলৰেডি সেবাৰ ফালৰ পৰা এটা বিশেষ নোটিছ দিয়াই হৈছিলে যে যেহেতু কোভিডৰ কাৰণে এই যোৱা সময়খিনিত পঢ়া ঠিক এটা ভালদৰে অনুষ্ঠিত নহ'ল এই বছৰটোৰ আৰম্ভণিৰ সময়খিনিত, গতিকে পৰৱৰ্তী সময়খিনিত যাতে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত প্ৰেছাৰ নপৰে, পঢ়াত বেছি যাতে লোড আহি নপৰে, তাৰ বাবে চিলেবাছ কমাই দিয়া হ'ল। CBSEও ঠিক তেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে, কিন্তু আশ্চৰ্যজনকভাৱে আমাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, চমুকৈ অসম HSLC অসম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ আজিলৈকে তেওঁলোকে অফিচিয়েলি ঘোষণা কৰা নাই যে তেওঁলোকে চিলেবাছ কমাব নে নকমাব। কিন্তু আমি যদি চিলেবাছখিনিলৈ মন কৰোঁ, আৰ্ট, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমেই নহওক কিয়, যিখিনি চিলেবাছ হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ত বৰ্তমান সময়ৰ এই চিলেবাছখিনি কিন্তু 4-5 মাহত চিলেবাছখিনি কভাৰ কৰা বস্তু নহয়। আৰু জেনেৰেলি এজন ষ্টুডেণ্টে পৰীক্ষাত এপিয়াৰ হ'বলৈ হ'লে সাধাৰণতে কমেও এক্সামৰ পৰা 4 মাহ আগত কোৰ্চখিনি কমপ্লিট হ'ব লাগে, আৰু সেই কমপ্লিট হোৱাৰ পিছত অন্ততঃ 2-3 মাহ তেওঁলোকে ৰিভিজনৰ বাবে সময় পায়, আৰু ফাইনেল এমাহ তেওঁলোকে পৰীক্ষাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাবলগীয়া হয়। আৰু তেনেকুৱা ধৰণে আমাৰ এটা একাডেমিক ইয়াৰত পৰীক্ষাবিলাক অনুষ্ঠিত হয়। কিন্তু এইবাৰ দেখা গ'ল যে হায়াৰ ছেকেণ্ডেৰী কাউন্সিলে আজিলৈকে সম্পূৰ্ণ চিলেবাছৰ ওপৰতেই পৰীক্ষা হোৱাটো প্ৰায় নিশ্চিত কৰি থৈ দিছে, যিহেতু অফিচিয়েলি নিৰ্দেশ দিয়া নাই। সেয়ে মোৰ এই ভিডিঅ'টোৰ যোগেদি মই তেনেকুৱা কোনো বিভাগীয় ব্যক্তিয়ে যদি ভিডিঅ'টো চাইছে, মোৰ ফালৰ পৰাও এটা আহ্বান জনাইছোঁ যে আপোনালোকে বিষয়টোত পুনৰ বিবেচনা কৰক, কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰীক্ষাৰ আগদিনালৈ যদি তেওঁলোকে চিলেবাছ কভাৰ নহয়, কমপ্লিট নহয় পঢ়ি থাকিব লাগে, তেওঁলোকে মানসিকভাৱে বহু প্ৰেছাৰত থাকিব লাগিব। তেনে ক্ষেত্ৰত পৰীক্ষাৰ ৰিজাল্ট তুলনামূলকভাৱে অন্যান্য বৰ্ডৰ তুলনাত যথেষ্ট নিম্নগামী হ'ব পাৰে। আৰু যিয়ে নহওক, কেণ্ডিডেটসকলৰ ওপৰত কিন্তু বহুত প্ৰেছাৰ পৰিব, যিটো নেকি কেতিয়াও সমীচীন নহয়। আৰু ছাত্ৰ ছাত্ৰী অভিভাৱক সকলোলৈকে আহ্বান যে কোনো ধৰণৰ বেমেজালি নকৰাকৈ তোমালোকেও পাৰিলে মেইলৰ যোগেদি হওক কাউন্সিলৰ ওচৰত অনুৰোধ জনাব পাৰা যে চিলেবাছ সম্পৰ্কত। আৰু এই ক্ষেত্ৰত বিশেষকৈ আমাৰ অভিজ্ঞ ব্যক্তিসকলে টেলিভিছন, প্ৰিণ্ট মিডিয়াৰ যোগেদি হওক বা ইলেক্ট্ৰনিক মিডিয়াৰ যোগেদি এই ক্ষেত্ৰত কিন্তু মাত মতা উচিত আছিলে। আজিলৈকে কিন্তু কোনেও মাত মতা নাই, কিন্তু কেণ্ডিডেটসকলৰ আপত্তিবিলাক পায়ে আছোঁ যে চিলেবাছ সম্পৰ্কত। কিন্তু আজিলৈকে যিহেতু ৰিডিউচ কৰা নাই, মই তোমালোকক এই মুহূৰ্তত চিলেবাছ ৰিডিউচ কৰা হ'ব বুলি কৈ দিব নোৱাৰোঁ। কিন্তু এই ক্ষেত্ৰত ডিপেণ্ড কৰিব আমাৰ বিভিন্ন শিক্ষাৰ লগত জড়িত ব্যক্তিসকলে কি পদক্ষেপ লয়, আৰু কোনেও যদি এই ক্ষেত্ৰত মাত নামাতে হয়তো 100% চিলেবাছ লৈ পৰীক্ষা দিবলগীয়া হ'ব পাৰে হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ ছাত্ৰ ছাত্ৰীসকলে, আৰু তেতিয়া নিশ্চিতভাৱে তেওঁলোকৰ মানসিকভাৱে বহুত প্ৰেছাৰ থাকিব। এতিয়া পৰীক্ষা সম্পৰ্কত তোমালোকৰ যিসকলে জানিব বিচাৰি আছা, মই এটাই ক'ব বিচাৰিছোঁ, জেনেৰেলি পৰীক্ষাবিলাক ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হয়। কিন্তু এইবাৰ কেইদিনমান পূৰ্বে তোমালোকক মই এখন নটিচৰ কথা কৈছিলোঁ, য'ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে কমিটি গঠনৰ নিৰ্দেশ দিয়া হৈছিল। আৰু সেই নটিফিকেশ্যনখন মতে যেতিয়ালৈকে এই নিৰ্দেশ দিয়া হৈছে, যেতিয়ালৈকে কমিটি গঠন কৰিব পাৰে, কাৰণ কমিটিখনৰ যথেষ্ট কাম থাকিব, এই গোটেইবিলাক মিলাই যদি আমি চাওঁ, মোৰ অনুমানটো কৈছোঁ তোমালোকক যে মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত হয়তো পৰীক্ষা অনুষ্ঠিত হ'ব, কাৰণ ফেব্ৰুৱাৰী মাহত পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব যেন মোৰ লগা নাই। যি কি নহওক, তোমালোকে ফেব্ৰুৱাৰী মাহটো ধৰি লৈয়ে পঢ়িব লাগিব, কাৰণ মইতো এক্সামটো কণ্ডাক্ট নকৰোঁ, মই তোমালোকক এটা পূৰ্বানুমান কৰিহে কৈছোঁ। গতিকে তোমালোকে যিখিনি পঢ়িছা জানুৱাৰী মাহত কমপ্লিট হ'ব লাগিব বুলি ধৰি লৈ পঢ়া। কিন্তু আমাৰ কেণ্ডিডেটসকলৰ বাবে এইটোৱে বেয়া খবৰ যে এতিয়ালৈকে যে তেওঁলোকৰ এতিয়া চিলেবাছ ৰিভিজন কৰিব লাগিছিল, কোৰ্চ কমপ্লিট হ'ব লাগিছিল, কিন্তু নিশ্চিতভাৱে কাউন্সিলৰ ফালৰ পৰা চিলেবাছ ৰিডিউচ নকৰাৰ বাবে তেওঁলোকৰ নিশ্চয় কোনো বিদ্যালয়ত, কলেজত এতিয়াও হয়তো কমপ্লিট হোৱাই নাই। চ' বিশেষ তোমালোকক আৰু কনফিউজনত পেলাব বিচৰা নাই। তোমালোকক এটাই কথা কওঁ, পৰীক্ষা বাতিল হ'ব নেকি এইবিলাক চিন্তা মনৰ পৰা উলিয়াই হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰখিনিয়ে, বিশেষকৈ যিহেতু কাউন্সিলে এই মুহূৰ্তলৈকে নটিচ দিয়া নাই, চিলেবাছ তোমালোকে কমপ্লিট চিলেবাছ আহিব বুলি ধৰি লৈ পঢ়া। কিন্তু আমাৰ এটা কোনো ধৰণৰ খেলি মেলি নকৰাকৈ মেইলৰ যোগেদি হওক বা তোমালোকে নিজৰ কথাবিলাক
মোক দিবও পাৰা মোৰ হোৱাটছএপত তোমালোকে পঠিয়াব পাৰা মোৰ মেইল আইডি দি দিম তোমালোকে যদি দুই এটা ক্লিপ দিয়া মই সেইবিলাক অলপ শ্বেয়াৰ কৰি দিব পাৰোঁ যে কেণ্ডিডেটসকলৰ কথাখিনি যাতে অন্ততঃ কাউন্সিলে যাতে বুজে কাৰণ এই যেটো সিলেবাস ইমান এটা ইজি সিলেবাস নহয় 4-5 মাহত কভাৰ কৰাটো সো আজিলৈকে মই ইমানতে এৰিছো এই ক্ষেত্ৰত যদি অধিক আপডেট আহে তোমালোকক মই জনাই যাবলৈ চেষ্টা কৰিম তোমালোকে আপডেট বিলাক সময়মতে পাবলৈ মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ